গহপুৰতো সেই একে পৰিৱেশ বিহুৰ পৰম্পৰাক অক্ষুণ্ণ ৰখাৰ প্ৰয়াস গহপুৰৰ ডুবিয়াৰ গুমচেং বিহুৱা দলৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত মুকলি বিহুৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গুমচেং বিহুৱা দলে আখৰা কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰমেন বৰাই যুগুত কৰা এক প্ৰতিবেদন এবাৰ আপোনালোকক আগবঢ়াইছো বাপুতি সাহোন ৰঙালী বিহুটোক আদৰিবৰ বাবে গহপুৰৰ বিভিন্ন প্ৰান্তত চলিছে এতিয়া বিহুৰ আখৰা আৰু মই বৰ্তমান উপস্থিত আছো গহপুৰৰ ডুবিয়া অঞ্চলৰ গুমচেং বিহু দলৰ সন্মুখত আৰু মই পোনপ্ৰথমে আমাৰ কেমেৰাত দেখুৱাবলৈ চেষ্টা কৰিছো এই গুমচেং বিহু দলে বিগত সময়ৰ পৰা গহপুৰৰ বিভিন্ন অঞ্চলৰ লগতে দাঁতি কাষৰীয়া জিলাসমূহত তেওঁলোকৰ বিহু প্ৰদৰ্শন কৰি ইতিমধ্যে তেওঁলোকে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু মই দেখুৱাই আছো যেহেতু ইয়াত যি নাচনীসকল আছে নাচনীসকলে প্ৰত্যেকে একোটি জাপি লৈ পেলাই তেওঁলোকে নৃত্য পৰিৱেশনৰ যি আখৰা আছে সেই আখৰাত ব্যস্ত হৈ পৰিছে মই পোনপ্ৰথমে যাবলৈ চেষ্টা কৰিম এগৰাকী নাচনীৰ ওচৰলৈ তোমালোকে কিমান দিনৰ পৰা এই বিহুৰ আখৰা কৰি আছে আমাৰ প্ৰায় এমাহ মানেই হ'ব হৈছে কিমান বছৰ হ'ল তোমালোকে এনেকে গুমচেং বিহু দলৰ বিহু মৰা 6 বছৰ 6 বছৰত তোমালোকে কিমান জেগাত গৈ পেলাই পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে আমি যথেষ্টখিনি জেগাতেই পুৰস্কাৰ লাভ কৰিছোঁ আৰু এনেকৈ যে আগবাঢ়ি যায় সেইকাৰণে আমি আৰু ভালদৰে প্ৰেক্টিচ কৰি আছোঁ হয় তেওঁলোকে ইয়াতকে বেছিকে তেওঁলোকে ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে বৰ্তমান আখৰা অব্যাহত ৰাখিছে আৰু মই এই গুমচাং বিহু দলৰ যি দলপতি আছে সেই দলপতিৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে গুমচাং বিহু দলে বিগত সময়ৰ দৰে এইবাৰো বিহুৰ যি পৰম্পৰা অক্ষুণ্ণ ৰাখি আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি ভাবানে হয় নিশ্চয় ভাবিছোঁ আৰু সেইটো কাৰণে আমি আগবাঢ়ি আহিছোঁ আশা কৰিছোঁ আজি প্ৰায় 20-25 দিনৰ পৰা আমাৰ আখৰা হৈ আছে আৰু বিগত বছৰ দৰে এইবাৰো যাতে ৰাইজে আশীৰ্বাদ কৰক আমি আগবাঢ়ি যাব পাৰোঁ বিভিন্ন স্থানত আমি অংশগ্ৰহণ কৰিলে আমি তাত যাতে ৰখিব পাৰোঁ সেইটো আমাৰ গৌৰৱ হ'ব তাকে আশীৰ্বাদ কৰক বিহুৰ ওলালে কি নৃত্য কেনেকুৱা ধৰণৰ জাপি লৈ আমি দেখিছোঁ কেনেকুৱা নৃত্য ইয়াত প্ৰদৰ্শন কৰা হ'ব গুমচাং বিহু দলৰ হয় আমাৰ জাপি নৃত্য আছে তাতে লগতে আৰু আমাৰ একেবাৰে অসমতে থকা জনগোষ্ঠীয় জাতি মিচিং জনগোষ্ঠীয় বিহু আছে আৰু এনেকৈ আৰু বহুতো আমি এইবাৰ নতুনকৈ দিবলৈ চেষ্টা কৰিছোঁ ৰাইজৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ হয় তেওঁলোকে বিহুৰ পুৰণি পৰম্পৰাৰ লগতে নতুনকো দেখুৱাবলৈ চেষ্টা কৰিছে মই বিহু মাজলৈ যাবলৈ চেষ্টা কৰিম ইয়াত এগৰাকী পেঁপা বাদক আছে তেওঁ পেঁপাৰ সুৰেৰে আমি গুমচাং বিহু দলৰ বিহুটিত নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে ৰাইজৰ আগত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু এয়া আপোনালোকে দেখিছে গহপুৰৰ দৃশ্য আৰু মঙলদৈতো দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ ব্যস্ততা মঙলদৈ বিষ্ণু মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা